Mongolian positum DNA long kami klan. Lasi non la bangso a protest bangke tum in tonte pipe justice bangke long back nanji justice long si government tum Indian government tum tumhan long aso phanan pitek thek lo tante ni tum inglong aso aphan bangke tumanan kalang kali dalu lagi justice malam ato ke handang kete Indian government long si tuhan Indian government tum long si tuman justice nang pitek thek lo tante nang tum kang tanang hoya bangke chonoi justice ki pitek apuni dolan justice ki pitek a chief minister dolan justice ki pitek a prime minister dolan nang tum jong sila bangso justice ki pitek lo tante nang tum prime minister ang hoy pensiono Narendra Modi tame lapen Manipur chief minister tame nali ang hoy pensiono এতিয়া মই অসমীয়া ভাষাত কম দে আপু কিবা ভুল হলে কব আৰু আজি আমাৰ কাৰ্বি আংলং যেটো এপিএসএলসি দলৰ পৰা যেটো অৰ্গানাইজ কৰা যেটো মণিপুৰৰ যেটো ইনসিডেন্ট সেই ইনসিডেন্টৰ কথা আমি কব লাগে এতিয়া আমি সজাগ হ'ব লাগে এতিয়া জনজাতিৰ নামত কাৰ্বি ডিমাসা কুকি মাৰ মাজত সদায় ডিভাইড এণ্ড ৰোল পলিচি তেওঁলোকে প্লে কৰি আছে Utuimo koishu Karbi Dimasa, Karbi Kuki, Karbi Reima, Karbi Aruki Esele Khasi. Kune play kurise itu, kune play kurise. Yat play kora hol RSF Bongo Sena BJP play kuri ase. Itia kora nohoy. Itia Manipurate bhorti Bongo Sena RSF bhorti ase. তেওঁলোকে কুকি আৰু মিকে মাজত কিউৰে ডিভাইড এণ্ড ৰোল পলিচি খেলি আছে লাভটো কোনে পাই আছে এতিয়া লাভটো কোনে পাই আছে লাভ পাই আছে বংগ সেনা আৰএছএছ বিলাকে লাভ পাই আছে আজি মণিপুৰৰ যিটো আমাৰ ভণ্টি আমাৰ দাদা যোনজন নেকে তেওঁলোকে সমাজৰ আগত যিটো দেখিব নোৱাৰা যিটো প্ৰদৰ্শন কৰিছে তেওঁলোকে দুখ লগাইটো কণ্ডেম কৰা কথা এইটো তেওঁলোকে পুলিচ থাকিও তেওঁলোকে পুলিচ লোকসকলে চাই আছে আজি এই ঘটনা ঘটিব পৰাটো আসল দায়িত্ব হল মণিপুৰ চৰকাৰ আৰু নেডা কোন হিমন্ত বিশ্ব শৰ্মা যেতিয়া হিমন্ত বিশ্ব শৰ্মা কাৰ লগত কিবা কৰি আছে তেওঁ আৰএছএছ লগত সদায় কাম কৰি আছে বংগ সেনাৰ লগত কাম কৰি আছে তেওঁলোকে আজি তো মিতে আৰু কুকি মংগোলিয়ান মাজত যেটো ডিভাইড এণ্ড ৰোল পলিচি খেলি আজি কি অৱস্থা হৈছে এতিয়া মণিপুৰে কিমান চান্স ধ্বংস কৰিছে কিমান মানুহ ঘৰ এৰিবলগীয়া হৈছে কাৰ স্বাৰ্থত মণিপুৰ গভৰ্ণমেণ্ট ফেইলাৰ কাৰ মণিপুৰ গভৰ্ণমেণ্ট ফেইলাৰ কাৰ নৰেন্দ্ৰ মোদী তেওঁলোকে ভাষণত কৈ থাকে ইণ্ডিয়া গভৰ্ণমেণ্টৰ ভাষণত যিটো শ্লোগানত কৈ থাকে যে বেটি বচাও বেটি পঢ়াও তেওঁ যোনজন আমাৰ সিস্টাৰ কুকি সিস্টাৰ তেওঁ হাজবেণ্ড হ'ল কাৰ্গিলৰ এজন হিৰো আৰ্মি হয় তেওঁ ইণ্ডিয়াৰ নামত দেশৰ নামত তেওঁ কাৰ্গিলৰ যিটো যুদ্ধত তেওঁ কিবা কৰিছিলে তেওঁ কৈছে মই এজন কাৰ্গিলৰ হিৰো হয় দেশৰ এজন হিৰো হয় কিন্তু মোৰ নিজৰ পত্নীক মই বচাব নোৱাৰিলো তেওঁ পত্নীক বচাব কোনে বচাব লাগে তেওঁৰ পত্নীক বচাব লাগে মণিপুৰৰ এডমিনিষ্ট্ৰেশ্যনে বচাব লাগিছিলে কিয় বচাব নোৱাৰিলে তেতিয়াহ'লে মণিপুৰ গভৰ্ণমেণ্ট জড়িত সেই ইনচিডেণ্টত মণিপুৰ গভৰ্ণমেণ্ট মণিপুৰ চিএম আৰএছএছ বংগ সেনা জড়িত আছে তাত নহ'লে এইটো ইনচিডেণ্ট নহ'লে হয় সেই গতিকে মই মণিপুৰৰ গভৰ্ণমেণ্ট এন সিঙক মই কণ্ডেম কৰিছোঁ আৰু নৰেন্দ্ৰ মোদীক মই কণ্ডেম কৰিছোঁ এইটো ইনচিডেণ্টৰ কাৰণে
আপোনালোকে আহক আমি এই PSLC সদায় শ্লোগানত কৈ থাকো ট্ৰাইবেল ইউনিটি লং লিভ বুলি ট্ৰাইবেল কাক কয় মংগোলিয়ান কাক কয় আজি আমি কাৰ্বি আংলঙত যিটো ডিমাণ্ড কৰি আছো কাৰ্বি আংলং ডিমাণ্ড কৰিছো অকল কাৰ্বিসকলৰ কাৰণে ডিমাণ্ড কৰা নাই কুকি ভাইসকলৰ কাৰণে খাচী ভাইসকলৰ কাৰণে ডিমাচা ভাইসকলৰ কাৰণে যাতে ডিমাচা কাৰ্বি কুকি মা ৰাইমা গাৰো পিছবোৰ সদায় থাকিব লাগে বুলি আমি ডিমাণ্ড কৰি আহিছো আমাৰ মাজত যদি সদায় যদি ইনসিডেন্ট হৈ থাকে ডিভাইডেন্ট কৃষি হৈ থাকে লাভটো কোনে পাই আছে কওকচোন কাৰ্বি আংলঙত আপোনালোকে কাৰ্বি আংলঙৰ সিটিজেন হয় এতিয়া বৰ্তমান ভাৰতৰ সিটিজেন হয় কিন্তু কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্টৰ সিটিজেন হয় ইয়াত কাৰ্বি আংলঙৰ সিটিজেন হয় আপোনালোকৰো দায়িত্ব আছে ইয়াত ট্ৰাইবেল এক খবৰ কাৰণে আপোনালোকৰ যিটো ষ্ট্ৰাগল কৰা আপোনালোকৰো আছে এইটো গতিকে কাৰ্বিসকলৰ সদায় ডিমাণ্ড মানে কৈ থাকে কাৰ্বিসকলৰ ডিমাণ্ড এইবিলাক আরে শিক্ষিতগুলো কার কারণে লিখেছে তা কার্বিসকলে লিখা আছে নি কওকচোন প্যারাগ্রাফ 20 কি লিখা আছে প্যারাগ্রাফ 20 ট্রাইবেল এরিয়া বলি হে কারণে কাৰ্বি আংলঙত ট্ৰাইবেল সকলৰ যিটো ইনসিডেন্ট হলে ট্ৰাইবেল সকলে ওলাই আহিব লাগে কাৰ্বি সকলে ওলাই নাহিলে নহব ডিমাচা সকলে ওলাই নাহিব যিমান ট্ৰাইবেল আছে কাৰ্বি আংলঙত আমি এক ক্লক যুঁজিব লাগিব এক ক্লক মুভমেন্ট কৰিব লাগিব এক হৈ আমি ষ্ট্ৰাগল কৰিব লাগে তেতিয়াহে আমাৰ কাৰ্বি আংলঙত পিছফুল থাকিব আৰু মণিপুৰৰ এলেকা পিছফুল থাকিব সেইটো ইনসিডেন্ট ইয়াত আহিব পাৰে আমি এতিয়া এৱাৰনেছ হৈ থাকিব লাগে সেই এৱাৰনেছটো আমি সদায় সমাজৰ আগত লৈ যাব লাগে চাৰ্চ সময় গিৰ্জাৰ সময় যিটো ৰিভিজনৰ সময়ত আমি ট্ৰাইবেলৰ মাজত সদায় এক হ'ব লাগে বুলি আমি সদায় ঈশ্বৰৰ আগত আমি প্ৰাৰ্থনা কৰিব লাগে সেইটো আমি ডিমাণ্ড কৰিছো আৰু আগন্তুক যিটো ইনসিডেন্ট এই PSLC সদায় ষ্টেণ্ড হৈ আছে ট্ৰাইবেলৰ কাৰণে ষ্টেণ্ড হৈ আছো আমি এই PSLC দলটো বেলেগ একো নাই আৰু আপুনি কাদৰ থানা চৰলা nang hitong don ana tum hasame pinila kukiye akorte yang ji tum hana churul alang tum la an nang jito dun thega pot kewang dia ni domsi alang tum tala an nang jito dun thek plotang te imong asok ni akisun ke lage job we di pusi ning khelo kasini lan than kan sing ito ni kulo kada বহুত ধন্যবাদ দিছো আমাৰ কোৰ্সিং তিমুং ডাঙৰীয়া তেখেতে ভালকৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমি কিছুমানটো বহি বহি আলচিবি লাগিছে হ'বলা না কোনোবাটো এইটো ফেংটি দেখাইছে দেখাবি থাকিব পাৰে হ'লে আমাৰ বিলাক ভোক লাগিলে পিয়াজ লাগিলে আমাৰ চিষ্টাৰ যিটো নেকি মৰিছে সেইবিলাকৰ কাৰণে আমি ভাবি পেলাই অলপ ধৈৰ্য কৰিম আমাৰ বিলাক কালি ৰাতিপুৱা মৰ্নিং 2 o'clock পাতি আমি খান ঘুমা নাই আমাৰ চাহ দিয়া কথাটি ঘুমা নাই আজি প্ৰগ্ৰাম নিদিকে আপোনাৰ বিলাকো ৰাতি ভাল আৰাম পৰা ঘুমাইছে সপনা বিচিছে কোনবাটো না ৰাতিতে এইটোৰা একো মন দুখ নকৰিবি ভোক লাগিলে কি অলপ ধৈৰ্য কৰিবি একবাৰ সব খাৰা হ'ব স্লোগান আমি আৰু পুরো আৰু এক্সারসাইজ নিচিনা ধৰি কিবা আহিলিপি কৰিবি আমাৰ অফিস সেক্রেটারি দীপেন ৰম্পি আমাৰ স্লোগানটো তেখেতে লিড কৰিব We want justice! Justice!